হেল্ল' কি খবৰ নিশ্চয় সকলোৰে ভাল বহু দিনৰ মূৰত ব্লগ ষ্টাৰ্ট কৰিছোঁ ক'ব গ'লে আজি আকৌ পুনৰ ভাওনা আছে ঢুলীয়া গাঁৱত সঞ্জীৱ টি ফেক্টৰী বৰ্তমান এতিয়া মই জ্যোতিমৰ লগত ওলাইছোঁ লগত এটা মোনা আছে মোনাত কি আছে গম পায়নে এইয়া এটা সূত্ৰৰ পাক ই আজি সূত্ৰ গাব আৰু বৰ্তমান সেই মোৰ মিচাইলি ৰং মেলা ধুনীয়াকৈ এইফালে আৰ চি এখন ল'ব লৈছেই এইটো মই এনেকৈ দেখা এনেকৈ দেখিছোঁ তাত নেদেখে এইটো আৰ চি ল'ব লৈছে গহনা পাতি চাব লাগিব এইটো এইফালে এখন গ্লাছ লৈছে আফালে দেখোন তই কেছে গৈ পেলাই নামঘৰ পৰা বনাম নে কি কয় এইফালে এইটো দ্বীপ এইফালে খগেন চ' ঢাকিবলৈ পলিকেইটা লৈছোঁ এয়া ধুনীয়াকৈ টিপটপ ৰেডি কৰি দিছে খগেন এয়া এই গজব বাকী এইফালে নামঘৰ আছে গৈয়ে দেখাই আছোঁ বাকী এইবোৰ দোকান পাহাৰ ধুনীয়াকৈ বহিছে একদম এয়া ভদ এ দুন বিবেক এ আমাৰ ৰুদা ৰাইজ চিনাকি মানুহ এজন এই নমস্কাৰ ৰাইজ কাটি আছোঁ দেই মোৰ কাটি আছোঁ ধুনীয়া হৈ যায় আজি ব্লগ বনাব চাব শেষ লাগে দেই কেইটা পালে হ'ল মানে হ'ল এঘণ্টামান হৈ গ'ল আগতেই পাই যায় আমাৰ জেগাত মই নকওঁ ঢুলীয়া গাঁৱত ভাওনা ৰাইজ চাব নতুন ভাওনা নতুন নাট ধুন্দুকাৰী কি আছিলে দুকৰ্ণ ধুন্দুকাৰী একখান গতিকে আমি প্ৰথম যাম সকলোৱে কৰাখিনিও প্ৰথম কৰিব বুলি কৈছে খাই আছোঁ আপোনালোক মজা এইফালে দিনমইনা মোক আজি নিমন্ত্ৰণ জনাইছে ভাওনা চাবলৈ এওঁলোকৰ নিজৰ ইয়াত আহিছোঁ তাকে নিমন্ত্ৰণ দিছোঁ মই চাবলৈ আহিছোঁ কোৱা 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 তুমি কোৱা এতিয়া কোৱা ৰাইজ এইফালে সুশীল দাস দেৱাসীন আৰু ওপৰত নমস্কাৰ দেই আজি দেৱৰীখী গান নতুন এখন নাট ভাগৱতৰ মাহাত্ম্যৰ কথা ইয়াতে আছে কিন্তু কিমান কি কৰিব পাৰোঁ নাজানো তথাপিও ভগৱানক চিন্তা কৰি আহিছোঁ আৰু ভালকৈ কৰিম বুলি তাকে ভাইটিটোক লগ পালোঁ ভাল লাগিছে প্ৰথমবাৰ লগ পাইছোঁ প্ৰথমবাৰ লগ পাইছোঁ একেলগে ভাওনা চাম এয়া ভিডিঅ' বনাইছে গতিকে আশা ৰাখিম ভাইটিও আগবাঢ়ি যাওক নিশ্চয় দেৱদাৰ কৃপাতে আজি মোক মানুহে চিনি পোৱা হয় গতিকে ভাইটিও আজি আহিছে এয়া দেৱৰাজ দা চিনাকি কৰাই দিছে ভাইটিও লাহে লাহে আগবাঢ়ি যাওক এই যাত্ৰাত যাতে সুন্দৰকৈ সমাজত সুনাম কঢ়িয়াবলৈ সক্ষম হয় তাকে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ দেখাই আছোঁ আজি ভিডিঅ' দেখালোঁ এই গুঞ্জনা আজি মেইন মানে গুঞ্জনাই মোক নিমন্ত্ৰণ জনাইছোঁ কোনে কি দিলে কওক এবাৰ কোনে নাজানে নিজৰ আশা এটা আছে নিজে ডিজাইন কৰি ড্ৰেছ এটা পিন্ধাই মানে সেই আশাটোকে অকণমানকৈ পূৰণ হ'ল আৰু নতুন ড্ৰেছ নিজে ডিজাইন কৰি লৈ আহিছে চব নিজৰ মুকুট নিজে বনাই পিন্ধি আহিছে ড্ৰেছ নিজৰ ডিজাইন যি হ'লেও নিজৰ ডিজাইন ন টিপটপ ৰেডি হৈ গ'ল এক ঘণ্টা দেখাই আছে ইয়াত কাহিনীটো চিনাকি এওঁ হাঁহিটো কম নহয় মোতকৈ বাৰু দেখিছে নাই এতিয়াও মহিব পৰা হৈ আছে আৰু ক'ব গ'লে ভাওনা আৰম্ভ হ'ব কানিকা জুয়ে বাকী এইফালে বাহিৰতো মানুহবোৰ ধুনীয়াকৈ বহিছে আৰু বাকী ভিতৰত দুহাৰ ৰেডি হৈছে ধুনীয়াকৈ টিপটপ এইটো ওলাইগৈ টিপটপ ৰেডি হৈ গ'ল এইটো টিপটপ ৰেডি হৈ গ'ল ওলাবলৈ ওলাব গাড়ী দেখাম চাই থাকোঁ
দেৱৰাজে ফটো মাৰা লগত লৈ লৈছে থিয় হৈ পেলাই ফালে নাকপুতি পিন্ধি চাওক এইটো ফালে দুটা নাকপুতি পিন্ধি লৈছে এয়া নাচিছে আকৌ মুহি নেকি